বিশ্বনাথত বিজেপিৰ অন্তিমখন নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ 2021 বিধানসভা নিৰ্বাচনৰ আজি অন্তিম দিনা বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশ্বনাথ চাৰিআলিৰ ধুলি চাহ বাগিচাত অসংখ্য সমৰ্থকৰ উপস্থিতিত উদাত্ত ভাষণেৰে বিশ্বনাথৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই। সভাত বদৰুদ্দিন আজমলক তীব্ৰ বাক্যবাণেৰে ঠকা হৰকা কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰমোদ বৰঠাকুৰৰ ফটোখন যদি চাই ভাল কৰি পিছফালে মোদীক দেখা পাব। কংগ্ৰেছৰ কেণ্ডিডেট কোন দিছে, কি নাম? অঞ্জন বৰা। অঞ্জন বৰাৰ যদি ফটোখন পিছফালে চাই এটা ধুনীয়া মানুহ দেখাব, নামটো হ'ল বদৰুদ্দিন আজমল। আজমলক ভোট দিবনে মোদীক? আজমলক ভোট দিবনে মোদীক? আজমলক ভোট দিবনে মোদীক? এই আজমলে কি কৈ আছে জানেনে? বোলে গভৰ্ণমেণ্ট আহিলে মাদ্ৰাছা খুলে। আৰে বাবা, বিশ্বনাথত আমি মেডিকেল আনিছো, ইঞ্জিনিয়াৰিং আনিছো, ডাক্তৰ বনাব লাগে, এওঁ আকৌ মাদ্ৰাছা খুলে মোল্লা বনাই। চকচোন হ'ব পাৰে নেকি এনেকুৱা কথা? আৰু কি কৈ আছে, বোলে আমাৰ চৰকাৰ আহিলে মহিলাই যিমান পাৰে সিমান বাচ্চা জন্ম দিব। মোৰ মায়ে যেতিয়া মোক জন্ম দিছিল 10 মাহ 10 দিন আমি পেটত আছিলো। জন্ম দিয়াৰ সময়ত ডাক্তৰ নাৰ্ছ যদি নাথাকে মা মৰিও যাব পাৰে। আৰু ডেলিভাৰীৰ যিটো পেইন, সেনেকুৱা পেইন আৰু পৃথিৱীত ক'তো তেনেকুৱা বিষ নাই। গুলি লাগিলেও ইমান বিষ নহয়, হয়নে নহয়? কোৱা শুনিছো। এতিয়া আজমলৰ পেটেদি যদি এটা বাচ্চা জন্ম হ'লহেঁতেন, সি আৰু বাচ্চা জন্ম দিয়াৰ নাম ল'লেহেঁতেন নেকি কওকচোন? হয়নে? মোৰ পেটতটো বাচ্চা নহয়, গতিকে যিমান পাৰে তহঁতি জন্ম দি থাক। এইটো কথা হ'ব পাৰে নেকি কওকচোন? সেইকাৰণে আজমলক কৈছো, আৰে এটাৰ পেটত এটা বাচ্চা লৈ চা, তেতিয়া বুজিবি বাচ্চা জন্ম হোৱাৰ বিষ কিমান, কষ্ট কিমান, হয়নে? এনেকুৱা মানুহৰ লগত ৰাজনীতি হয় নেকি? আমি কওঁ মা ছোৱালীক পঢ়া ডাক্তৰ কৰ, মা ছোৱালীক পঢ়া ইঞ্জিনিয়াৰ কৰ, ছোৱালীক টেটত শিক্ষয়িত্ৰী কৰ, স্কুটি ল, এওঁ কয় বাচ্চা জন্ম। এনেকুৱা মানুহৰ লগত আজমল, অঞ্জন বৰা, এইবিলাক ৰাজনীতি হয় নেকি কওকচোন? এতিয়ালৈকেতো একো কাম নকৰিলে। এই যে কভিড হৈছিলে, যেতিয়া কভিড হ'ল মানুহে ঘৰত থাকিলে, ভয় খালে, ঘৰৰ মানুহ ঘৰৰ পৰা নোলাই, কিমান মানুহ অসমতে মৰি থাকিলে। যেতিয়া কভিড হ'ল মোৰ ঘৰত ক'লে যে ভাই মন্ত্ৰী জীৱনত বহুত হবি, জীৱনটো বচালেহে মন্ত্ৰী থাকিবি, গতিকে ঘৰৰ পৰা ওলাব নোৱাৰ। মোৰ দাদাই লণ্ডনৰ পৰা ফোন কৰিলে যে চা মা বয়স 80 বছৰ, ঘৰৰ পৰা নোলাবি। কিন্তু মোৰোতো ল'ৰা ছোৱালী আছিলে, কিন্তু আমি কৰ্তব্যক আগত গুৰুত্ব দিছিলো। কভিডৰ সময়তো আইচুৱে মেডিকেলে ঘূৰি মানুহৰ জীৱন ৰক্ষাৰ কামত গুৰুত্ব দিছিল। নৰেন্দ্ৰ মোদীয়ে নৱেম্বৰ মাহলৈকে বিশ্বনাথ চাৰিআলিৰ পৰা মনোজ বৰাৰ প্ৰতিবেদন, প্ৰতিদিন লাইভ আছাম।